প্ৰতিযোগিতাৰ যিসকল বিচাৰক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলক মই পুনৰবাৰ চিনাকি কৰি দিব খুজিছোঁ। মই সমিতিৰ বিষয়ববীয়াসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইখন বিদ্যালয়ৰ অতি আদৰৰ আৰু এই বিদ্যালয়ত শিক্ষাদান কৰি থকা আমাৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ শ্ৰী প্ৰদীপ নেপাল ডাঙৰীয়া, তেখেতক মই প্ৰথমে চিনাকি কৰি দিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাব আমাৰ এই অনুষ্ঠানটিৰ বিত্ত সম্পাদক শ্ৰী দীপেন নায়ক। দীপেন তেলী, ক্ষমা কৰিব, দীপেন তেলী। ইয়াৰ পিছত এইখন বিদ্যালয় আমাৰ স্বনামধন্য ৰেগুলাৰ শিক্ষক। এই শিক্ষককেইজনে এই পিছপৰা অঞ্চলটোত যথেষ্ট কষ্ট কৰি আহি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে। আপোনালোকে নিশ্চয় জ্ঞাত। আমি এই সুযোগতে তেখেতসকলক এই অনুষ্ঠানৰ জৰিয়তে সন্মান জনাব খুজিছোঁ। আমি খঞ্জন বৰা ডাঙৰীয়া, এই বিদ্যালয়ৰ শিক্ষক, তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাব সমিতিৰ সদস্য অজিত তাঁতী। ইয়াৰ পিছতে আমি কবিতাৰ বাবে মই কৈছোঁ যে উঠি অহা প্ৰজন্মৰ এগৰাকী বিচাৰক আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেখেতক উৎসাহ কৰিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে। তেখেতে ইতিমধ্যে এখন কবিতা পুথি লিখিছে। তেখেত হ'ল তাপ্তি দ্যুতি বৰা। তেখেতক সন্মান জনাবৰ বাবে মই কৃষ্ণ তাঁতীক অনুৰোধ জনাইছোঁ। তেখেতে এখন ফুলাম গামোচাৰে আমাৰ তাপ্তি দ্যুতি বৰাক সন্মান জনাইছে। ধন্যবাদ। মই এতিয়া মোৰ